প্রমোদ বড় বিপিএফ দলের প্রেসিডেন্ট নয়, উপমন্ত্রী যাব বলে কতবা বান্দর মিয়া যাব, সুন্দর মিয়া আহিব, এইটো কই হেলিকপ্টার ড্রাইভারটো চেঞ্জ হৈছে যাম বাই আগত পুরানাটো থাকিলে ভালে এইটোতো বহুত বছর আগত পৰাই লোকসভাৰ তামুলপুৰ জিলা ইয়াত আমি 4-5টা প্ৰগ্ৰাম লৈছোঁ। ইতিমধ্যে 2টা শেষ কৰি গ'ল আৰু 3টা আছে। তো নিৰ্বাচন আহিছে, প্ৰচাৰ চলাব লাগে। আমাৰ বিপিএফ দলৰ হৈ পেলাই আমি প্ৰচাৰ চলাই আছে। যেন হওক আমাৰ বিপিএফ দলৰ পজিশ্যন খুব ভাল তামুলপুৰ জিলাত, আৰু সিপাৰে বেহেৰগাঁও জিলাটো খুব ভাল আৰু ওদালগুৰি জিলাটো খুব ভাল। বিটিচি বাহিৰত যেনেকৈ ৰঙিয়া, কমলপুৰ, চিপাঝাৰ, দলগাঁও আৰু মংগলদৈ 5টা সমষ্টি আছে। এই 5টা সমষ্টিৰ যিটো পজিশ্যন বেয়া নহয়। 5টা সমষ্টিত বিটিচি বাহিৰৰ 5টা সমষ্টিত যিটো আছে আমাৰ বিপিএফ দলৰ যিটো পজিশ্যন খুব ভাল, মই সেই মেছেজটো পাই আছোঁ। আৰু মুঠতে আমি জিকিম, কথা সেইটোৱেই শ্বৰ্টকাট, আমি জিকিম। দৰং ওদালগুৰি লোকসভাত 100% আমি জিকি আছোঁ। মুঠতে ডিফাৰেঞ্চটো 2 লাখৰ ওপৰত হ'ব, মই যিটো গম পাই আছোঁ। খুব ইজিলি আমি জিকি আছোঁ। আজি প্ৰমোদ বৰে কৈছে নকয় এইবিলাক, মোৰ ক'ব লগা একো নাই। মুঠতে ইয়াৰ ৰিপ্লাইবিলাক পাব্লিকে দিব। আজিৰ দিনত প্ৰমোদে কি কাম কৰিছে কৰা নাই চবে দেখি আছে। প্ৰমোদটোৰ নামতহে আপচি অফিচৰ পৰাহে বিটিচি চলাই আছে, কি জানি কথা সেইটোৱে। ইউজি ব্ৰহ্মৰ নামেই নাথাকিব ইলেকশ্যনৰ পিছত। ইলেকশ্যনৰ পিছত ইউজি ব্ৰহ্মৰ নামেই নাথাকিব, এইটো কৈ লাভ নাই। দৰং ওদালগুৰি লোকসভাৰ ক্ষেত্ৰত AIUDFে আমাক ছাপোৰ্ট কৰিছে অপেনলি, বিনা কণ্ডিশ্যন, আৰু আমিও বিৰাট ভাল পাইছোঁ। AIUDFে বিনা স্বাৰ্থত, বিনা কণ্ডিশ্যনত আমাৰ বিপিএফ দলক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। এই কাৰণেতো আমি 100% জিকি আছোঁ বুলি কৈছোঁ, নহ'লে আমি নিজিকিলে হয় জানে। হ'ব মন্ত্ৰী বুলিহে আমি জানো। হ'ব মন্ত্ৰী যাব বোলে কতবা, এইটোতো বহুত বছৰ আগত পৰাই যাব বুলি কৈ থাকে। হ'ব মন্ত্ৰী যাম বা তাৰ নামটো হ'ব মন্ত্ৰী। নাই ভোট কাৰ ফালে যায় নাযায় মই এইবিলাক ক'বলৈ নাযাওঁ। মুঠতে কোকৰাঝাৰ লোকসভাত বিপিএফে উইনাৰ, আৰু দৰং ওদালগুৰিৰ ক্ষেত্ৰতো বিপিএফে উইনাৰ। আৰু আপোনালোকে কেতিয়াবা বিপিএফৰ পৰা বিজেপিত সোমোৱা এইবিলাকতো হৈ আছে, কেতিয়াবা বিজেপিৰ পৰা বিপিএফত সোমোৱা এইবিলাক হৈ আছে। মুঠতে বান্দৰ মিয়া যাব, সুন্দৰ মিয়া আহিব। হেলিকপ্টাৰ কিমানখন উঠাব এইবাৰ নিৰ্বাচন? হেলিকপ্টাৰ ড্ৰাইভাৰটো চেঞ্জ হৈছে যাম বা সেইকাৰণে কৈছে আগত পুৰানাটো থাকিলে ভালে হয়। MP ইলেকশ্যনৰ পিছত বিপিএফ দল নাথাকিব বুলি প্ৰমোদ বৰে এইবিলাক কৈ লাভ নাই। মই কৈছোঁ বিপিএফে কোকৰাঝাৰ লোকসভাত 100% জিকি আছে, আৰু দৰং ওদালগুৰিৰ ক্ষেত্ৰতো। আজি ইয়াতে বিপিএফ দলত যোগদান কৰিছে, সমান্তৰাল মাজে দৰং আৰু কলাইগাঁৱত BPFৰ সভাপতি পদত্যাগ কৰিছে, কি ক'ব? মই কৈছোঁ না, বান্দৰ মিয়া যাব, সুন্দৰ মিয়া আহিব, এইটো কৈয়ে থাকে। বান্দৰ মিয়া যাব, সুন্দৰ মিয়া আহিব আমাৰ দলত। দলৰ পৰা যোগদান কৰিলে আজি ইয়াত যোগদান কৰাটো কিবা UPPৰ আছে, বিজেপিৰ আছে আৰু GSPৰ আছে। প্ৰমোদ বৰে কৈছে আপোনাক 5টা সমষ্টিকে 14টা সমষ্টিতে প্ৰাৰ্থী দিয়াৰ কাৰণে আহ্বান জনাইছে। প্ৰয়োজন হ'লে আমি বিপিএফ দলৰহে প্ৰেচিডেণ্ট হয়। মই প্ৰমোদ বড়ো বিপিএফ দলৰ প্ৰেচিডেণ্ট নহয়। কিহৰ এডভাইজাৰ হৈছে সি? প্ৰমোদ বড়ো আমাৰ দলৰ এডভাইজাৰ নেকি? गेलेनायखौ मोजां मोनग्रा एबा गावबा गावनि गथ'खौ पेन्सिल सिलाट मार्शल आर्ट्सनि गोख्रों गेलेगिरि खालामनो सानग्राफोरनि थाखाय मोजां खौरां। चिरां जिल्लानि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननाया सोलिगासिनो। नोंथांमोना नोंथांमोननि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्सनि एकाडेमियाव मुं थिसननो हागोन। फोरोंनायनि जायगाया जाबाय सापागुरि लावज्रिपारा दगरपारा गेलेग्रा फोथार आरो बेरांगाव हास्रावबारि। मख'जाथाव दि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमिनि सोलोंसाफ्रा गुबुन गुबुन जायगायाव गेलेफैनानै जाफुंसारदों।
नोंथांमोनाबो नोंथांनि गथ'खौ सापागुरि पेन्सेट सिलाट मार्शेल आर्ट्स एकाडेमियाव मुं थिसननानै पेन्सेट सिलाट मार्शेल आर्ट्सनि आखा-फाखा गेलेगिरि खालामदो। सापागुरि पेन्सेट सिलाट मार्शेल आर्ट्स एकाडेमि।